নমস্কাৰ প্ৰিয় বন্ধুসকল, সাধাৰণ জ্ঞান বিষয়ৰ প্ৰশ্নোত্তৰ শিতানৰ 2 সংখ্যক খণ্ডটি আজি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। তেনেহ'লে আহকচোন চাওঁ প্ৰশ্নসমূহ কি কি। অসমৰ সিংহ পুৰুষ বুলি আমি কাক জানো? অপশ্যনসমূহ হৈছে মণিৰাম দেৱান, গোপীনাথ বৰদলৈ, ৰাধা গোবিন্দ বৰুৱা, লাচিত বৰফুকন। শুদ্ধ উত্তৰটো হৈছে ৰাধা গোবিন্দ বৰুৱা। মাজুলীক কেতিয়া আনুষ্ঠানিকভাৱে অসমৰ জিলা হিচাপে ঘোষণা কৰা হয়? অপশ্যনসমূহ হ'ল মাৰ্চ 2016, ফেব্ৰুৱাৰী 2018, এপ্ৰিল 2017, ছেপ্টেম্বৰ 2016। শুদ্ধ উত্তৰটো হৈছে ছেপ্টেম্বৰ 2016। কোনখন জিলাক অসমৰ প্ৰথমখন কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে? অপশ্যন কেইটা হৈছে কাৰ্বি আংলং, নলবাৰী, ধেমাজি, মাজুলী। শুদ্ধ উত্তৰটো হৈছে মাজুলী। কোনখন জিলা বি.টি.এ.ডি. কাউন্সিলৰ অধীনত নাই? অপশ্যন কেইটা হ'ল ওদালগুৰি, গোৱালপাৰা, কোকৰাঝাৰ, বাক্সা। শুদ্ধ উত্তৰটো হৈছে গোৱালপাৰা। নামবৰ অভয়াৰণ্য কোনখন জিলাত আছে? অপশ্যনসমূহ হ'ল বৰপেটা, গোলাঘাট, যোৰহাট, কাৰ্বি আংলং। শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং। কোনে আহোম ৰাজ্যত পাইক ব্যৱস্থাৰ ডিজাইন কৰিছিল? অপশ্যনবোৰ হৈছে মোমাই তামুলী বৰবৰুৱা, প্ৰতাপ সিংহ, চক্ৰপাণি বৰবৰুৱা, লাচিত বৰফুকন। শুদ্ধ উত্তৰটো হৈছে মোমাই তামুলী বৰবৰুৱা। কোনটো বছৰত সত্ৰীয়াক সংগীত নাটক একাডেমীৰ দ্বাৰা শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিয়া হয়? অপশ্যনবোৰ হ'ল 1999, 2000, 2002, 2003। শুদ্ধ উত্তৰটো হৈছে 2000। কোনজন প্ৰথম অসমীয়াই অৰ্জুন বঁটা লাভ কৰিছিল? অপশ্যনবোৰ হ'ল মনালিছা বৰুৱা, ভোগেশ্বৰ বৰুৱা, দীপাংকৰ ভট্টাচাৰ্য, হৰিচৰণ নাৰ্জাৰী। শুদ্ধ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যনবোৰ হ'ল গোৱালপাৰা, তেজপুৰ, যোৰহাট, শিৱসাগৰ। শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ। 2017 চনত বড়ো ভাষাত সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল? অপশ্যনবোৰ হ'ল ৰীতা বড়ো, আদাৰাম বসুমতাৰী, ৰবিৰাম ৰামচিয়াৰী, দুৰ্গেশ্বৰ বড়ো। শুদ্ধ উত্তৰটো হৈছে ৰীতা বড়ো। অসমৰ ৰাজ্যিক পক্ষী কি? অপশ্যনবোৰ হ'ল ময়ূৰ, ধনেশ, দেওহাঁহ, পাৰ। শুদ্ধ উত্তৰটো হৈছে দেওহাঁহ। ধলা দলংখনৰ মুঠ দৈৰ্ঘ্য কিমান? অপশ্যনবোৰ হ'ল 9.15 কিলোমিটাৰ, 7.89 কিলোমিটাৰ, 8.99 কিলোমিটাৰ, 10.21 কিলোমিটাৰ। শুদ্ধ উত্তৰটো হৈছে 9.15 কিলোমিটাৰ। কোনটো দিন ৱৰ্ল্ড ৰাইনো ডে হিচাপে পালন কৰা হয়? অপশ্যনবোৰ হ'ল 23 আগষ্ট, 22 ছেপ্টেম্বৰ, 11 ডিচেম্বৰ, 5 মাৰ্চ। শুদ্ধ উত্তৰটো হৈছে 22 ছেপ্টেম্বৰ। স্বৰ্ণকমল বঁটা বিজয়ী অসমীয়া কথাছবি ভিলেজ ৰকষ্টাৰৰ নিৰ্দেশক কোন? অপশ্যনবোৰ হ'ল মলয়া গোস্বামী, মুনীন বৰুৱা, ৰীমা দাস, জাহ্নু বৰুৱা। শুদ্ধ উত্তৰটো হৈছে ৰীমা দাস। শেষৰ প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত জনাব। প্ৰশ্নটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? অপশ্যনবোৰ হ'ল R.F. লজ, C.P. সিনহা, T.V. থাণ্ডানী, সৰজু প্ৰসাদ। ইয়াৰে পিছৰ ভিডিঅ'ত আকৌ নতুন প্ৰশ্ন সমৃদ্ধ সাধাৰণ জ্ঞান লৈ আহিম। গতিকে আজিলৈ ধন্যবাদ।